হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ পিজে দুনিয়াত আপোনাক স্বাগতম জনাইছোঁ। পুৰীত আহিলে জগন্নাথ মন্দিৰ, কোণাৰ্কৰ সূৰ্য মন্দিৰ, চিলিকা হ্ৰদ আদি বহুত চাব লগা বস্তুৰ ভিতৰত পুৰীৰ সৰু ডাঙৰ বীচবোৰ বহুত ভাল লাগে। আমাৰ অসমততো সাগৰ নায়েই, সেয়ে ইয়াত আহি যেতিয়া বংগোপসাগৰখন প্ৰথম দেখা যায়, আমাৰ একদম তামাম মজা লাগে। পুৰীত সৰু ডাঙৰ বহুত বীচ আছে। তাৰ ভিতৰত কেইখনমান পপুলাৰ বীচ হ'ল গল্ডেন বীচ, পুৰী বীচ, স্বৰ্গদুৱাৰ বীচ, নীলাদ্ৰি বীচ, চন্দ্ৰভাগা বীচ আদি। গল্ডেন বীচখন অতি চাফা। এৰিয়াটো বহুত ধুনীয়া, ক্লিন ষ্ট্ৰাকচাৰ। ইয়াত খোজ কাঢ়িব পাথৱেজ, খেলা ধূলা কৰাৰ কাৰণে জেগা, খোজ কাঢ়িব জগিং কৰা ঠাই আছে, মহামেলা কৰাৰ ঠাই, চাহ খোৱা কেণ্টিন, টয়লেট, ৱাছৰুম সকলো সা সুবিধা আছে। মুঠতে ফুল্লি ষ্ট্ৰাকচাৰ্ড ইফ ইউ কম্পেয়াৰ টু আদাৰ বিচেছ। কিন্তু এইখন ফ্ৰী নহয়, ইয়াত আহিব এটা টিকেট কাটি ল'ব লাগে। চন্দ্ৰভাগা বীচখন সূৰ্য মন্দিৰৰ ওচৰতে আৰু জগন্নাথ মন্দিৰৰ পৰা এৰাউণ্ড 30 কিলোমিটাৰমান হ'ব। ইয়াৰ পৰা ছানৰাইজ আৰু ছানছেট চাব বহুত ধুনীয়া। ইয়াৰ পৰিৱেশটো বহুত শান্ত। ইয়াত চেণ্ড আৰ্ট ফেষ্টিভেল আৰু বিভিন্ন ধৰণৰ কালচাৰেল ইভেণ্টবোৰ হৈ থাকে। বালিৰ এই আৰ্টবোৰ দেখিব বহুত ভাল লাগে। স্বৰ্গদুৱাৰ বীচখন সৌন্দৰ্য আৰু আধ্যাত্মিকতাৰ অনন্য সংমিশ্ৰণ। এই বীচখন পবিত্ৰ জগন্নাথ মন্দিৰৰ ওচৰতে অৱস্থিত। প্ৰায় 1.5-2 কিলোমিটাৰমানৰ ভিতৰত হ'ব। স্বৰ্গদুৱাৰ শব্দটোৰ অৰ্থ হ'ল স্বৰ্গলৈ যোৱা দুৱাৰ। বহু ভক্তই ইয়াক পবিত্ৰ স্থান বুলি গণ্য কৰে। জগন্নাথ মন্দিৰৰ দৰ্শনৰ আগতে সেয়েহে বহুতে ইয়াত সাগৰ স্নান কৰে। এইখিনিতে মোৰ ওচৰত আহা, এইখিনিতে একো নহয় নাযাবা মই আছোঁ। কেনেকুৱা লাগিছে? মজা লাগিছে নাই? ভাল লাগিছে? চোৱা ইফালে চোৱা। বীচত গৈ সাগৰৰ পানীত গা ধোৱা, সাঁতোৰা, নাও চলোৱা, সৰু সৰু গাড়ী চলোৱা, ৱাটাৰ চাৰ্ফিং কৰা আদি কামৰ উপৰিও উটৰ পিঠিত উঠা, ঘোঁৰাৰ পিঠিত উঠা আদি বিভিন্ন ধৰণৰ অতি ভাল লগা কাম কৰিব পাৰি। দিনৰ ভাগত বীচৰ দোকানবোৰ প্ৰায় বন্ধ হৈ থাকে। ইভিনিং কিন্তু পুৰা মেলাৰ দৰে পৰিৱেশ হয়। বীচৰ ছাইডৰ ৰাস্তাটোৰে গৈও খুব মজা লাগে। সন্ধিয়া ইয়াত বিভিন্ন ধৰণৰ লোকেল বস্তুবোৰ কিনিব দোকান পায়। ইয়াত ভেৰাইটি সাগৰুৱা মাছ এভেইলেবল হয়, যেনে প্ৰন ডাঙৰ নিচিলা মাছ, ক্ৰেবছ, কেঁকুৰা, পমফ্ৰেট, মেকেৰেল, অক্টোপাছ ইত্যাদি।
এয়া কেঁকুৰা ক্ৰেবছ ডোন্ট টাচ উঠিবা আজি নহয় কালি উঠিম কালি গাঁৱত হ'ম কেমেলতো উঠিম চব কৰিম পুৰীত অহাৰ বেষ্ট টাইম হ'ল অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ বাকী সময়ত বহুত গৰম বা বাৰিষা কালত বৰষুণ হৈ থাকে বা সমুদ্ৰ উত্তাল হৈ থাকে সেইবাবে প্ৰব্লেমো হ'ব পাৰে নৱেম্বৰত পুৰী বিচ ফেষ্টিভেল হয় ইয়াত বহুত বাহিৰা মানুহৰ সমাগম হয় সাংস্কৃতিক অনুষ্ঠান লোকসংগীত নৃত্য বালিৰ শিল্প চেণ্ড আৰ্ট খাদ্য মেলা আদি ইয়াত হয় সেয়ে গম লৈ এই সময়ত আহিব পাৰিলে বহুত ভাল ইয়াত আহিলে গাখীৰ চাহটো খাব বহুত ভাল লাগে লগতে যদি পুৰীত আহে চানা পুৰা বুলি মিঠাই এটা পায় প্ৰায় সকলো মিঠাই দোকানতে এভেইলেবল খাব বহুত মজা লাগে বস্তুটো গাখীৰৰ মানে আমাৰ কালাকানৰ নিচিনা बहुत टेस्टी वेरी नाइस कितना टाइम लगेगा भैया होने में 1 घंटा दूध चाय दीदी दूध चाय हाँ चीनी चारा আমি তো চিনি খাবে না আমি খাবে আমি খাবার 3টা চিনি দেব चीनी सारा सार और चीनी वाला थी চায় কত করে দিদি চা 10 টাকা 10 টাকা হ্যাঁ 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 10 টাকা করে চা পুরি করে খাইতে লাগবো পুরি করে খাইতে লাগবো আচ্ছা করে বানা না হ্যাঁ আদা দিয়ে চা বানাচ্ছি পুৰী বিচত গৈ ইভিনিং মাৰ্কেটখনলৈ গ'লোঁ সাগৰুৱা মুনি মুকুতা কৰি শংখ লগতে সৰু ল'ৰা ছোৱালীৰ খেলা বস্তুবোৰ চাই ভালেই লাগিল ইয়াত ভাল শংখ পায় বুলি মানুহে কয় আৰু দামবোৰো অলপ কম বস্তুবোৰ চাই কিবা এটা বেলেগ ভাল লাগে আহকচোন অলপ মাৰ্কেটখন চাওঁ इसका दाम कितना है ये सब साइज लेकर भाव होता है ये सब 300 में इसमें है 400 है 200 है 500 है 600 है ऐसा सांग का क्या अलग अलग ये रहता है क्या इसमें साइज लेकर दाम होता है नहीं नहीं इसमें भी कोई वो रहता है ना 6 का छेद भाजी कुछ नहीं है ये लाभी है संग हैं? देखो ये 550 गणेश संघ नहीं है ये हाँ गणेश संघ जो आता है वो बजेगा नहीं गणेश संग वो पूजा में लगता है पूजा ये सब कितना भैया अरे शंकरी ये कितने ये शंकरी ये कितने तो है बोलते है ना क्या हो गया 12 पीस 50 रुपया एक पीस 50 नहीं 12 पीस 12 पीस 50 ओके बोला বাবু की गाड़ी কি গাড়ি কো की गाड़ी लगे ये प्लास्टिक के नहीं है 200 টাকা দাও মেটাল জিনিসটা ভালো ভালো এটা হবে অনেক দিন লাস্টিং করবে भैया वो ग्रीन और रेड कलर टा दिखाओ नहीं 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 वो गाड़ी हाँ हाँ ये वाला सामने का दरवाजा खुलेगा और पीछे का भी खुलेगा
और इसका इसका सिर्फ सामने का 2000 रुपये दिखाओ एक बार खोल के दिखाओ কোকা হয় নাই নেকি কোনটো বাবু সেই ব্লেকটো লাগিব কোনটো ব্লেক তোমালোকৰ এনেকুৱা আছে কিন্তু ইয়ে ভিডিঅ'টো আজি ইমানতে এৰিলোঁ এইটো চাই কেনেকুৱা লাগিল আপোনাৰ মতামতটো কমেণ্ট কৰি জনাবচোন যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ টিল দেন টেক কেয়াৰ এণ্ড বাই বাই